নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ বন্ধাকবিৰ খেতিৰ ভিডিঅ' এটা লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো বন্ধাকবিৰ খেতি কেনেকৈ কৰিব লাগে আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য জানিব পাৰিব। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে মোক জনাব। তো এই বন্ধাকবি খেতিৰ পুলিবিলাক লগোৱাৰ বয়স আজি 1 মাহ 13 দিন। খেতিৰ পাতবিলাক বা গছৰ পাতবিলাক বহুত ভাল হৈ আহিছে আৰু দেখাত বহুত ধুনীয়া লাগিছে। আৰু এনেকুৱা ধৰণৰ বন্ধাকবিৰ খেতি কৰিবৰ কাৰণে কেনেকুৱা মাটি প্ৰয়োজন? প্ৰথমতে মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব ওখ এঢলীয়া মাটি। আৰু এই খেতিৰ কাৰণে আপোনালোকৰ প্ৰতি বিঘাত 5 পৰা 6 টন গোবৰৰ প্ৰয়োজন আছে। প্ৰতি বিঘাত সুপাৰ ফসফেট 30 পৰা 35 কিলোৰ প্ৰয়োজন। প্ৰতি বিঘাত পটাছ দিব 10 পৰা 15 কিলো, ইউৰিয়া 10 পৰা 15 কিলো, DAP দিব 10 পৰা 15 কিলো। দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ হাল মাৰিব, ময়াব, ধূলিময় কৰিব। কিন্তু যেতিয়া হাল মাৰিব তাৰ আগমুহূৰ্তত প্ৰথম অৱস্থাতে আপোনালোকে প্ৰতি বিঘাত 5 পৰা 6 কিলো চূণ সিঁচি ল'ব। চূণে মাটিত থকা যিটো আইৰণ, যিটো বীজাণু আছে এইটো নষ্ট কৰি দিয়ে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, যিকোনো খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে প্ৰতিটো খেতিৰ আগমুহূৰ্তত আপোনালোকে কমেও 5 পৰা 6 কিলোকৈ চূণ সিঁচি লোৱাটো নিতান্তই প্ৰয়োজন। এটা কথা হ'ল, এই বন্ধাকবিৰ খেতিত বন্ধাকবিৰ পুলিবিলাক যে লগোৱাইছে ডিষ্টেঞ্চো কিমান? এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ 17 ইঞ্চি, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 16 ইঞ্চি। এতিয়া মই আলোচনা কৰিম ছেকেণ্ড ষ্টেপত যেতিয়া আপোনালোকে সাৰ মাৰিব, গছৰ বয়স যেতিয়া 1 সপ্তাহ বা 10 দিন হ'ব, তেতিয়া গ্ৰিফিন দানা দিব আৰু গ্ৰ' মেজিক দুটা দানা আপোনালোকে বন্ধাকবিৰ খেতিত খটাব। এটা হ'ল গ্ৰ' মেজিক আৰু এটা হ'ল গ্ৰিফিন। এই যি দুটা দানাৰ কথা ক'লোঁ, এই দুটা দানা যদি আপোনালোকে বৰ্তমান উৰহী খেতিও কৰিছে, মানুহে বহুতে কৃষক দাদাই কৰিছে, এনেকুৱা ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ উৰহী গছত যথেষ্ট ফলন লাগিব। সেইকাৰণে মই নামটো আকৌ কৈ দিছোঁ, এটা হ'ল গ্ৰিফিন আৰু এটা হ'ল গ্ৰ' মেজিক। এই দুটা দানা আপোনালোকৰ খেতিত এবাৰ দিয়ক, আপোনালোকে দানাৰ যিটো প্ৰডাকশ্যন, ফলন কেনেকুৱা হয় আপোনালোকে নিজে গম পাব, পিছলৈ মোক জনাব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা উন্নত ধৰণৰ খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পায়। এতিয়া আলোচনা কৰিম বন্ধাকবি খেতি। ঠাণ্ডাৰ প্ৰকোপটো লাহে লাহে